নমস্কাৰ বন্ধুসকল, আপোনালোকৰ বাৰু গা দুৰ্বল লাগি থকা বা একেবাৰে ভাগৰুৱা ভাৱ লাগি থকা, টোপনিৰ সমস্যা এনে ধৰণৰ সমস্যাত আপোনালোকে ভুগি আছে নেকি? যদি আপোনালোকে এনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু আজিৰ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে উপকৃত হ'ব পাৰিব আৰু এনেবোৰ সমস্যাত ভুগিব লগা নহয় বা ভুগি আছে যদিও আপোনালোকে নিশ্চয় এনেবোৰ সমস্যাৰ পৰা অতি সহজে উপশম লাভ কৰিব পাৰিব। আজি আমি ৰঙালাওৰ গুটিৰ স্বাস্থ্য উপকাৰিতা সম্পৰ্কে কথা পাতিম, কিয়নো ৰঙালাওৰ গুটিত এনে কিছুমান উপাদান পোৱা যায় বা নিউট্ৰিশ্যন পোৱা যায় যিবোৰ উপাদানে আমাৰ এনে ধৰণৰ সমস্যা যেনে ভাগৰুৱা লাগি থকা সমস্যা, টোপনিৰ সমস্যা বা অন্যান্য বহুতো সমস্যাৰ পৰা আমাক ৰক্ষা কৰিব পাৰে। দেখাত ৰঙালাওৰ গুটি একেবাৰে সাধাৰণ এবিধ বস্তু, কিন্তু পুষ্টিগুণৰ ফালৰ পৰা চালে ৰঙালাওৰ গুটি একেবাৰে অসাধাৰণ এবিধ খাদ্যবস্তু। গতিকে বন্ধুসকল, আমি ৰঙালাওৰ গুটিৰ এই পুষ্টি উপাদান সম্পৰ্কে আজি কথা পাতিম। ৰঙালাওৰ গুটিত পোৱা এই পুষ্টি উপাদানসমূহ হৈছে প্ৰটিন, ফাইবাৰ, ওমেগা 3 ফেটি এচিড, মেগনেছিয়াম, জিংক, ইয়াৰ উপৰি আৰু বহুতো পুষ্টিদ্ৰব্য ৰঙালাওৰ গুটিত পোৱা যায়, যিবোৰ পুষ্টি উপাদানে আমাৰ বহুতো স্বাস্থ্য সমস্যাৰ পৰা আমাক বচাই ৰাখিব পাৰে বা বহুতো স্বাস্থ্য সমস্যাত আমি ভুগি থাকিলে আমাক সেই স্বাস্থ্য সমস্যাসমূহৰ পৰা অতি সোনকালে ভাল কৰিব পাৰে বা উপশম কৰিব পাৰে। গতিকে ৰঙালাওৰ গুটিৰ আমি যদি নিয়মিতভাৱে এমাহ খাওঁ তেনেহ'লে আমি এই ভুগি থকা বা উল্লেখ কৰা সমস্যাবোৰৰ পৰা আমি অতি সহজে আৰাম পাব পাৰোঁ। গতিকে বন্ধুসকল, আমি ৰঙালাওৰ গুটিত কি উপাদান পোৱা যায় আৰু এই উপাদানবোৰে আমাক কি সমস্যাৰ পৰা কিদৰে আমাক উপশম কৰাব পাৰে সেই বিষয়ে আজি আলোচনা কৰা হওক। ৰঙালাওৰ গুটিৰ 1 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ৰঙালাওৰ গুটিয়ে হজম প্ৰক্ৰিয়া উন্নত কৰে, কিয়নো ৰঙালাওৰ গুটিত যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায় আৰু এই ফাইবাৰ যদি আমি নিয়মিতভাৱে খাওঁ, মানে আমি যদি ৰঙালাওৰ গুটি ডেইলি এচামুচকৈ খোৱা কৰোঁ তেনেহ'লে ৰঙালাওৰ গুটিত থকা এই ফাইবাৰে আমাৰ হজম শক্তি ভাল কৰে। আচলতে ৰঙালাওৰ গুটি নিয়মীয়াকৈ খালে আমাৰ পেটত থকা ভাল বেক্টেৰিয়াবোৰ বা উপকাৰী বেক্টেৰিয়াবোৰৰ সংখ্যা বৃদ্ধি পায়, যাৰ বাবে আমাৰ হজম শক্তি বৃদ্ধি পায়। লগতে আমাৰ পাচনতন্ত্ৰৰ যিবোৰ সমস্যা থাকে যেনে গেষ্ট্ৰাইটিছৰ সমস্যা, কোষ্ঠকাঠিন্যৰ সমস্যা, এনে সমস্যাবোৰো লাহে লাহে ভাল হৈ যায়। গতিকে ৰঙালাওৰ গুটি আমি ডেইলি এচামুচকৈ খাব লাগে, অন্ততঃ এমাহৰ বাবে। তেতিয়া আমি হজমৰ যিকোনো সমস্যাই অতি সহজে ভাল পোৱা যায়। ৰঙালাওৰ গুটি নিয়মিতভাৱে খালে লাভ কৰা দ্বিতীয়টো স্বাস্থ্য সমস্যা হৈছে হাৰ্টৰ স্বাস্থ্য ভালে ৰাখে। ৰঙালাওৰ গুটিত যথেষ্ট পৰিমাণে ওমেগা 3 ফেটি এচিড পোৱা যায়, লগতে ইয়াত ভাল ফেট থাকে আৰু এই উপাদানবোৰে আচলতে আমাৰ তেজৰ ভাল কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি কৰে আৰু বেয়া কলেষ্ট্ৰলৰ পৰিমাণ হ্ৰাস কৰে, লগতে ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণো হ্ৰাস কৰে, যাৰ বাবে আমাৰ হাৰ্টৰ স্বাস্থ্য ভালে ৰাখে। লগতে আমাৰ উচ্চ ৰক্তচাপৰ নিচিনা সমস্যাও আমাক আচলতে হ'বলৈ নিদিয়ে, অৰ্থাৎ উচ্চ ৰক্তচাপ প্ৰতিৰোধ কৰি ৰাখে, কিয়নো আমাৰ তেজত যেতিয়া ভাল কলেষ্ট্ৰলৰ পৰিমাণ বেছি থাকে বা বেয়া কলেষ্ট্ৰলৰ পৰিমাণ কম হৈ থাকে বা ট্ৰাইগ্লিচাৰাইড কমি থাকে, তেতিয়া আমাৰ উচ্চ ৰক্তচাপৰ নিচিনা সমস্যা অতি সহজে নহয়। গতিকে ৰঙালাওৰ গুটি নিয়মিতভাৱে খালে আমাৰ হাৰ্টৰ হেল্থ ভালে থাকে। ৰঙালাওৰ গুটিৰ 3 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে যিসকল লোকে টোপনিৰ সমস্যা অৰ্থাৎ ইনচমনিয়াৰ নিচিনা সমস্যাত ভুগি আছে, যিসকলৰ টোপনি ভালদৰে নহয় বা গভীৰ টোপনি নহয়, তেওঁলোকৰ এই টোপনিৰ সমস্যা অতি সহজে ভাল হৈ যায় যদিহে ৰঙালাওৰ গুটি নিয়মীয়াভাৱে খায়, কিয়নো ৰঙালাওৰ গুটিত ট্ৰিপ্টোফেন নামৰ এবিধ উপাদান থাকে আৰু লগতে চেৰ'টিনিন নামৰ এবিধ উপাদানো পোৱা যায়। এইবোৰ উপাদানে টোপনিৰ সমস্যা দূৰ কৰাত অতি ভাল কাম দিয়ে। সেইবাবে যিসকল লোকে টোপনিৰ বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে তেওঁলোকে নিয়মিতভাৱে এই ৰঙালাওৰ গুটি ডেইলি অন্ততঃ এচামুচকৈ খাব লাগে। ৰঙালাওৰ গুটিৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে ৰঙালাওৰ গুটিত থকা কিছুমান উপাদানৰ বাবে ৰঙালাওৰ গুটিৰ এণ্টি ইনফ্লামেটৰী গুণ থাকে, যাৰ বাবে আমাৰ শৰীৰত যেতিয়া ইনফ্লামেশ্যন হয়, বিভিন্ন কাৰণত আমাৰ শৰীৰত ইনফ্লামেশ্যন হৈ থাকে আৰু এনে ইনফ্লামেশ্যনৰ কাৰণেই আচলতে আমাৰ বহুতো ৰোগৰ সৃষ্টি হয়, যেনে গাৰ বিষ, ইনফ্লুৱেঞ্জা, চৰ্দি, ফেৰিঞ্জাইটিছ বা জইণ্ট পেইন, আৰ্থ্ৰাইটিছ, এই সমস্যাবোৰৰ মূল কাৰণেই হৈছে আচলতে ইনফ্লামেশ্যন। গতিকে ৰঙালাওৰ গুটিৰ যিহেতু এণ্টি ইনফ্লামেটৰী প্ৰপাৰ্টিজ আছে, আমি যদি নিয়মিতভাৱে ৰঙালাওৰ গুটি ডেইলি এচামুচকৈ খাওঁ তেতিয়া আমাৰ এনেধৰণৰ ইনফ্লামেশ্যনৰ বাবে হোৱা সমস্যাবোৰ অতি সহজে ভাল হৈ যায়। ৰঙালাওৰ গুটি নিয়মিতভাৱে খালে
আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ উঠে কিয়নো ৰঙালাওৰ গুটিত জিংক যথেষ্ট পৰিমাণে পোৱা যায় আৰু এই জিংকে আমাৰ ইমিউনিটি বুষ্ট কৰাত যথেষ্ট পৰিমাণে সহায় কৰে সেইবাবে ৰঙালাওৰ গুটি যদি নিয়মিতভাৱে খোৱা হয় তেতিয়া ৰঙালাওৰ গুটিত থকা এই জিংকৰ বাবে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ষ্ট্ৰং হৈ উঠে যাৰ বাবে আমি বিভিন্ন সংক্ৰামক ৰোগৰ পৰা আমি অতি সহজে বাচি থাকিব পাৰোঁ ৰঙালাওৰ গুটিৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে ৰঙালাওৰ গুটি নিয়মীয়াভাৱে খালে আমাৰ মেণ্টেল হেল্থ ইম্প্ৰুভ কৰে কিয়নো ৰঙালাওৰ গুটিত থকা ওমেগা 3 ফেটি এচিড আৰু ষ্ট্ৰিপ্টোফিন এইবোৰ উপাদানে আমাৰ মনৰ পৰা এংজাইটি অতি সহজে দূৰ কৰিব পাৰে যিসকল লোকে ষ্ট্ৰেছ এংজাইটি বা ডিপ্ৰেশ্যনত ভুগি থাকে তেওঁলোকে যদি নিয়মিতভাৱে এই ৰঙালাওৰ গুটি খায় তেনেহ'লে ৰঙালাওৰ গুটিত থকা এই উপাদানবোৰৰ বাবে বিশেষকৈ ওমেগা 3 ফেটি এচিড ষ্ট্ৰিপ্টোফিন এইবোৰ উপাদানৰ বাবে তেওঁলোকৰ মনৰ পৰা ষ্ট্ৰেছ এংজাইটি অতি সহজে দূৰ হয় যাৰ বাবে তেওঁলোকৰ মেণ্টেল হেল্থ অতি সোনকালে ইম্প্ৰুভ হয় ৰঙালাওৰ গুটিত থকা বিভিন্ন উপাদানবোৰৰ বাবে আমাৰ শৰীৰত হৰমনৰ বেলেঞ্চ ৰক্ষা হয় মহিলাসকলৰ হৰমনেল ইমবেলেঞ্চৰ বাবে মাহেকীয়াৰ যিবোৰ সমস্যাৰ সৃষ্টি হয় বিশেষকৈ মাহেকীয়া অনিয়মীয়া হয় বা মাহেকীয়াৰ সময়ত পেটৰ বিষ হয় এনেধৰণৰ হৰমনেল ইমবেলেঞ্চৰ বাবে হোৱা সমস্যাবোৰো ৰঙালাওৰ গুটিত থকা উপাদানবোৰে ভাল কৰিব পাৰে ঠিক তেনেদৰে পুৰুষৰ প্ৰষ্টেট গ্লেণ্ডৰ স্বাস্থ্যও ভালে ৰাখে এই ৰঙালাওৰ গুটিত থকা বিভিন্ন উপাদানবোৰে সেইবাবে নিয়মিতভাৱে যদি এচামুচকৈ ৰঙালাওৰ গুটি খোৱা হয় তেতিয়া শৰীৰত হৰমনেল বেলেঞ্চ ৰক্ষা হয় ৰঙালাওৰ গুটিৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে ৰঙালাওৰ গুটি নিয়মিতভাৱে খালে ৰঙালাওৰ গুটিত যিহেতু উচ্চ ফাইবাৰযুক্ত বা ৰঙালাওৰ গুটিত এণ্টিঅক্সিডেণ্টযুক্ত সেইবাবে ৰঙালাওৰ গুটিয়ে আচলতে ডায়েবেটিছ নিয়ন্ত্ৰণতো যথেষ্ট সহায় কৰে ইয়াৰ উপৰি এণ্টিঅক্সিডেণ্টযুক্ত হোৱাৰ বাবে ৰঙালাওৰ গুটিয়ে এণ্টি এজিং হিচাপেও কাম কৰে আচলতে ৰঙালাওৰ গুটিত থকা এই উপাদানবোৰে বিশেষকৈ এণ্টিঅক্সিডেণ্টবোৰে ছালৰ বিভিন্ন সমস্যা দূৰ কৰি এণ্টি এজিং হিচাপে কাম কৰে বন্ধুসকল আমি সকলোৱে ৰঙালাওৰ আঞ্জা বা তৰকাৰী খাই ভাল পাওঁ কিন্তু ৰঙালাওৰ গুটিটোৰ প্ৰতি আমি বেছি গুৰুত্ব নিদিওঁ কিন্তু আজি যেতিয়া আমি ৰঙালাওৰ গুটিৰ পৰা ইমানবোৰ স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি বুলি জানিলোঁ গতিকে আজিৰ পৰা নিশ্চয়কৈ ৰঙালাওৰ গুটিৰ আমি গুৰুত্ব সহকাৰে ল'ম আচলতে ৰঙালাও কাটিলে ৰঙালাওৰ গুটিখিনি সম্পূৰ্ণ উলিয়াই ল'ব লাগে উলিয়াই লৈ ভালদৰে ধুই এখন পাত্ৰত শুকুৱাই ল'ব লাগে ৰ'দত শুকুৱাই লৈ এটা বটলত বা এটা বৈয়ামত ভৰাই থ'ব লাগে আৰু যেতিয়া খোৱা হয় তেতিয়া কেৰাহীত এচামুচ বা দুচামুচ সেই গুটি উলিয়াই লৈ কেৰাহীত মচমচীয়াকৈ ভাজি লৈ চবাই খাব লাগে আৰু ৰঙালাওৰ গুটি চবাই খাবলৈ অতি সোৱাদযুক্ত বন্ধুসকল আপোনালোকে যদি আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ আপোনালোকক অনুৰোধ জনালোঁ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ ধন্যবাদ